নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ এই ইউটিউব চেনেলটোত স্বাগতম জনাইছোঁ। মই অবিনাশ দেখাই। বৰ্তমান কিহৰ দিন? ইলেকশ্যনৰ দিন। সকলোৱে জানে হয়তো কাৰোবাৰ খেলা হবে, নহয়তো আকৌ এবাৰ মোদী চৰকাৰ আৰু কিবা কিবি মানে চলিয়ে থাকিব। ইলেকশ্যন আহিব, যাব, জিকিব, প্ৰতিশ্ৰুতি দিব, ইলেকশ্যনৰ সময়ত প্ৰতিশ্ৰুতি দি কেৱল জনসাধাৰণক ঠগাব। একচুৱেল কথা, আমাৰ জনসাধাৰণবিলাকো মূৰ্খ একো কথা। কাৰণ কেৱল জনসাধাৰণে এই বৰ্তমান ইলেকশ্যনৰ সময়, এই ইলেকশ্যনৰ সময়ত কেৱল পইচাৰ ওপৰতে ভোট দিয়ে মানুহে। কাৰোবাক যদি 200 টকা দিছে, তাৰ ওপৰত এই অমুক ভোট দি দিছে, মানে আৰু ঘূৰি ফুৰিছে, মানে কেৱল এইটো দিলে ভোট দিয়ে। কিন্তু কোনো মানুহে, আমাৰ জনসাধাৰণৰ প্ৰথম ভুল আছে যে কোনো মানুহে নাভাবে যে এইজন মানুহক ভোট দিলে আমাৰ ঠাইখিনি উন্নত হ'বনে, আমাৰ ল'ৰা ছোৱালীয়ে সুবিধা পাবনে, আমাৰ ল'ৰা ছোৱালীয়ে উন্নতি কৰিব পাৰিবনে, নাই কোনোৱে নাভাবে। কেৱল নিজে মত কৰবি। মই সৰুক্ষেত্ৰী সমষ্টিত হয়। আমাৰ সৰুক্ষেত্ৰী সমষ্টিত মাননীয় সৰ্বানন্দ সোণোৱাল CM ডাঙৰীয়া বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহুত বাৰ আহিছে, কিন্তু এঠাইত আহিছে। কিন্তু তেখেতসকলে আমাৰ এই সৰুক্ষেত্ৰী সমষ্টিৰ, যেনে আমাৰ গাঁওখনৰ নাম বৰঘপা, আমাৰ এই এলেকাত কেনেকুৱা দুৰ্দশাত পৰি আছে মানুহবিলাক, কেনেকুৱা দুৰৱস্থা, ৰাস্তা ঘাটে হওক বা যিকোনো ক্ষেত্ৰতে কোনোবা দিনা চাইছেনে? আমাৰ সৰুক্ষেত্ৰী সমষ্টিৰ MLA জাকিৰ সিকদাৰ আপোনাৰ মানে ইলেকশ্যনৰ যোৱাবাৰ ইলেকশ্যনত জিকিছিলে, সেই যোৱাবাৰ ইলেকশ্যনৰ পিছত এইবাৰ ভোটৰ সময়ত তেখেতে দেখা দিছে আমাৰ ইয়াত যে কিমান দুখ লগা কাৰবাৰ এইবিলাক, যে মানুহক ঠগাই কেৱল। কিছুমান ক্ষেত্ৰত মোৰ বেয়া লাগে। ধৰক আপোনালোকে আমাক 3 টকীয়া মূল্যৰ চাউল দিব নালাগে, বা আপুনি অমুক পেঞ্চন তমুক পেঞ্চন দিব নালাগে, লোভ দিব নালাগে এইবিলাক। তাৰপিছত বহুত কিবা কানি লোভ দিয়ে, বুলেট দিম, কিবা দিম, এইবিলাক দিব নালাগে। তাত কৰি মানুহক কৰ্ম সংস্থাপন দিয়ক না। আপোনালোকে এডভাৰটাইজমেণ্ট কৰে, কিন্তু তাৰ কৰ্ম সংস্থাপন কেইটাই পায় এইটো জানেনে আপোনালোকে? নাজানে। যিবিলাক হাতৰ মানুহ সেইবিলাকে পায়, বেলেগেতো নাপায়। মানে মানুহৰ প্ৰব্লেম হৈছে এইটো যে AGP, BJP, কংগ্ৰেছ দল খাতৈ, দলক ছাপোৰ্ট কৰিব যায়। আৰে দলক ছাপোৰ্ট কৰে। এতিয়া বৰ্তমান হিন্দু মুছলিমৰ ৰাজনীতি, মানে আগব্ৰাং বাগ্ৰাম, মানে সহ্য নোহোৱা ৰাজনীতি। যিয়ে নহওক, কি হয়, যিহেতু আমাৰ ভাৰতবৰ্ষৰ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, ইয়াত হিন্দুও থাকিব লাগিব, মুছলিমো থাকিব লাগিব। ইমান মানে আপোনাৰ কেৱল কয় যে পৰিৱৰ্তন আনি দিম। পৰিৱৰ্তন কি পৰিৱৰ্তন আনিছে? আজি মই এটা কথা কওঁ, যেতিয়া প্ৰথমবাৰৰ কাৰণে BJP চৰকাৰ আমাৰ ইয়াতে 2016 হৈছিলে, হওঁতে পৰিৱৰ্তনৰ প্ৰথম পদক্ষেপ দেখাইছিলে যে CM ছাৰে আপোনাৰ যিটো লাইট, এই মানে লাইটটো নুমাই আপোনাৰ ট্ৰেফিক নকৰি আপোনাৰ জনসাধাৰণৰ লগত গাড়ী চলাইছিলে। গাড়ী মানে একে লাইনত গৈ আছিলে জনসাধাৰণৰ লগত, প্ৰথম পৰিৱৰ্তন। কিন্তু তাৰে কেইদিনমান পাছত কি হ'ল জানেনে? এতিয়াৰ কথা কওঁ, আপোনাৰ কেইদিনমান পাছৰ কথা কওঁ, CM আহিলে আধা ঘণ্টা ৰখাই থৈ দিব। মানে এইবিলাক মানুহক দেখুওৱা কাৰবাৰ নহয়তো। ইচ্ছা আছে যদি কাম কৰি দেখুৱাওক। আৰে অসমখনতো আপোনালোকৰ ন, আপোনালোকৰ মানে পলিটিক্স খেলি আপোনালোকৰ পেটটো ভৰাই ৰাইজক লাগি একো নিদিয়াটো আপোনালোকৰ দায়িত্ব নহয়তো। স্কুটি দিলে, মানিছোঁ স্কুটি দিছে। কেতিয়া দিছে? ইলেকশ্যনৰ সময়ত। এতিয়া ল'ৰা ছোৱালীক বুলেট দিম বুলি কৈছে। দম আছে যদি দি দিয়ক, ইলেকশ্যনৰ পিছতে বুলেট নিদিয়ে। ইলেকশ্যনৰ আগত দিব বুলেট, আৰু জিকিব লাগিব। আমাৰ মানুহবিলাক হৈছে মূৰ্খ। এখন বুলেট বা 68,000 টকা দি চাৰে জীৱন নচলেতো। 3 টকীয়া চাউল 5 কিলো দি মানে মাহটো নচলেতো। আৰু বহুত কিবা কানিত দৰকাৰ থাকে ঘৰ এখন চলিবলৈ। দালি, নিমখ, তেল, বহুত কিবা কানিত দৰকাৰ থাকে। তাতকৈ কৰ্ম সংস্থাপন দিয়ক। মানুহে আপোনালোকৰ এই 3 টকীয়া চাউল আপুনি ফ্ৰীত দিব নালাগে, চাউল ফ্ৰীত দিব নালাগে। যদি কৰ্ম সংস্থাপন দিব পাৰে মানুহক, তেতিয়াহ'লে মানুহে নিজে কৰি খাব পৰা হৈ থাকে। আনকি আপোনালোকে একো বস্তুৱে ফ্ৰীত দিব নালাগে। যদি স্বাৱলম্বী হয় মানুহবিলাকক, আপোনালোকে বস্তুবিলাক ফ্ৰীত দিব, কিবা দিব, এইবিলাক লোভ দি মানুহবিলাকক এলেহুৱা হৈ গৈছে। যাৰ কাৰণে আপোনালোকক কয় যে ইয়াতে মিয়া থাকিব নালাগে। আৰু যদি মিয়া নাথাকে, আমাৰ অসমত বিশেষভাৱে কৈছোঁ, মিয়া নাথাকিলে আমাৰ অসমীয়াবিলাক ভিক্ষাৰী হ'ব লাগিব। কাৰণ কোনজন অসমীয়া ভাল অসমীয়া খেতি কৰি ভাল দেখাব পাৰিবনে? আপোনাৰ আচৰিৰ কাৰণে ৰৈ থাকিব ধৰোঁ। যদি খেতি নকৰে, তেতিয়াহ'লে আমাৰ ইয়াতে কিমান দাম বাঢ়ি যাব। তো ইমান দামেই তাত কৰি যদি মুছলিম মিয়াৰ কথা কৈ থাকে, যদি নকৰে, 80%, 100%, 60% মিয়াই খেতি কৰে আমাৰ ইয়াত। গতিকে তেওঁসকলৰ পৰা যদি আমি খেতিবিলাক মানে আপোনাৰ শস্যবিলাক নাপাওঁ, তেতিয়াহ'লে কি হ'ব? নিশ্চয় আমি দুৰ্ভিক্ষত পৰিম, হয় নে নাই? আপোনালোকৰ হাৱাত আনি দিব বস্তু, পইচা দি বস্তু কিনিব পাৰিব ক'ৰবাত। মানুহৰ ভোক লাগে, হাত কাটি খাব। গতিকে আপোনালোক কৈছোঁ যে কৰ্ম সংস্থাপন দিয়ক। খেতিয়কক 2,000-3,000 টকা এনে বেকাৰত পইচা ভৰাই দিয়াত কৰি আপোনালোকে সেই খেতিয়ককে এটা কাম কৰি দেখাওক যে
আপোনালোকে ইমান বিঘা মাটিত ইমানখিনি শস্য উৎপাদন কৰক, তাৰ বিনিময়ত আপুনি আপোনাৰ শস্যটো বিক্ৰী কৰিব পাৰিব, তাৰ বিনিময়ত আপোনাক এটা কিবা দৰমহা বেচিছ দিম, সেনেকুৱা ছিষ্টেম কৰক। চিতা কৰক, অকল অনুদান দিলেই নহ'ব, কাক দিছে? আপোনালোকৰ খেতিয়কৰ নামত বহুত পইচা সোমাইছে এইবাৰ, মানিছোঁ দিছে, কিন্তু কোন কোন খেতিয়কে, কিছুমান এনেকুৱা পাৰ্চন আছে যিবিলাকে আপোনাৰ পথাৰে দেখি পোৱা নাই, সেইবিলাকে খেতিয়কৰ পইচা পাইছে। তো এনেই পইচাবিলাক ৱেষ্ট কৰিছে। আপোনালোকে হাতৰ আপোনাৰ পকেটৰ পইচা দিয়া নাই নহয়, এই ৰাইজৰ পইচা, সৰ্বসাধাৰণৰ পইচা, ভাৰতবৰ্ষৰ পইচা আপোনালোকে ৱেষ্ট কিয় কৰিব? গতিকে জনতাক মই এষাৰ কথাই কৈছোঁ যে ভোট দিওঁতে অন্তত চাই চিতি দিয়ক, অলপ শিক্ষিত মানুহক দিয়ক। শিক্ষিত বা মুখা পিন্ধা ভদ্ৰলোকক ভোট দি লাভ নাই, অলপ ভাল মানুহক দিয়ক, যিবিলাকে নিজতকৈ দোহৰ কাম কৰি ভাল পায় বা দেশখনৰ উন্নতি কৰিব বিচাৰে, হয় নে নহয়? তো এইখিনি ক'ব লগা আছিল, আৱেগিক হৈ ক'লোঁ, বেয়া নাপাব। যদি কাৰোবাক ডাইৰেক্টলি এটাক কৰা গৈছে তাৰ কাৰণে বেয়া ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। তো ভিডিঅ'টো ইমানেই।